আমার চোতালত পানি আমি চাৰিআলি হৈ আহিছোঁ আৰু বৰষুণ দিয়ে আছে ছাতি লৈ হ'লেও অলপ আগবাঢ়ি যাওঁ কোক লগি মানে কিমানখিনি বানপানী হৈছে আমি চাই আহোঁ তো গাইজ আপোনালোকে মানে চাব পাৰে যে কেনেকুৱা এটা বেয়া পৰিস্থিতি হৈ গৈছে পাঠশালাৰ ইয়াৰ ৰূপম হোটেলৰ আগৰ পৰা মানে এই পানীখিনি হ'বলৈ ষ্টাৰ্ট কৰিছে আৰু মানে কেনেকুৱা মানে দুৰ্ভাগ্য হৈছে যে সকলোৱে ফুটপাথেৰে অহা যোৱা কৰি আছে সেয়া আপোনালোকে চাব পাৰে যে মানুহজনে মানে জাল ৰেডি কৰি আছে ইয়াতে জাল এতিয়া মাৰিব এতিয়া মাছ ধৰিব ইয়াতে চব মানে নদীৰ পানী বান্ধ ভাঙি নদীৰ পানী ওলাই আহিছে আৰু চব মানে ফুটপাথেৰে ৰাস্তাৰ পানীয়ে মানে চব একে লগ হৈ গৈছে তো এয়া আমি বহুত পানী পালোঁ আৰু এই আপোনালোকে চাব পাৰে কেনেকুৱা মানে একদম অভাৰ পানী হৈ গৈছে আৰু একদম আঁঠুলৈকে আহিছে পানী আৰু বহুত দ আছে পানীখিনি তো একদম মানে নদী পুখুৰী যেন লাগিছে একদম একোলেন একোলেন হেৰি হৈছে তো এইবাৰ সিহঁতে আহিব সেইখিনি পানীৰে চাওক ইন ফ্ৰণ্ট অফ লাচিত নগৰ মানে ইমান বেয়া অৱস্থা হৈছে আৰু সেইটো লাচিত নগৰৰ যিটো ৰাস্তা সেইটো ৰাস্তাৰেতো আৰু বেছি পানী মানে একদম সিফালে যাব মানে ভাবিবই নোৱাৰি আৰু আপোনালোকে চাওক যে গাড়ীখন আহিলেই ঢৌ কেনেকুৱা এটা ঢৌ আহে চাওক সেইখন এখন গাড়ী তাত ৰখি আছে কোনোফালে যাব নোৱাৰে আৰু ষ্টাৰ্ট মানে আই থিংক বন্ধ হৈছে আৰু এইখন গাড়ীটো মানে আধালৈকে ডুব গৈছে আৰু কেনেকুৱা এটা ঢৌ আহিল আৰু Sao sao? Ai Hi, আমি বানপানী চাব আহিছো তো ইমান পানীৰ মাজত আহি আমি জ্যোতিনগৰ ৰাস্তাটো পালোঁ জ্যোতিনগৰৰ সেইফালেতো একদম পানী মানে একদম কঁকাললৈকে পানী আৰু এইখন গাড়ীখন চাব ঠেলিয়াই আছে মানে ষ্টাৰ্ট দিয়া নাই যদি চাইলেঞ্চাৰত যদি পানী সোমাই তেনেহ'লেতো মানে একদম অৱস্থাই নাই এটা মানুহে ঠেলি আছে হাই প্ৰাউড অফ ইউ তললৈকে উঠাব লাগে মুখখিনি নিজৰ মুখখন একাঠু পানী পাৰ হৈ জ্যোতিনগৰৰ ৰাস্তা পাৰ হৈ আহি আমি পালোঁ চিলচিলা কাৰণ চিলচিলা দোকানখন সকলোৱে চিনি পায় সেইটো ফুটপাথ আমি নেক্সট মানে আমি এইফালৰ ফুটপাথেৰে আহিছোঁ দোকানৰ ভিতৰত পানী সোমাই গৈছে তো কিমান লোকচানো হৈছে সিহঁতৰ ভাবক ঘূৰা ফুটপাথে কহে লাষ্ট ইফালে তলত হৈ যায় ইফালে যদি এনে এখিনি যদি পঢ়বা লাগে চব চেছ তো গাইজ আমি এনেকৈ ভিজি মিংকি এতিয়া বাজিছিল তাই উইলা তো গাইজ এইখিনি দি অলপ কম পানী আছে আৰু অলপ আগত যাইছোঁ সেইখিনিতো মানে একদম পানীয়ে নাই কাৰণ সেইখিনি ঠাই অলপ ওখ আৰু সেইখিনিৰ পিছত আৰু অলপ চাপৰ ঠাই আছে মানে বজালী কলেজৰ আগৰ সেইখিনি চাপাৰ হয় এইখিনি অলপ ওখ এইখিনি অলপ দলং আছে চ' মানে ঠাইখিনি এইখিনি দি অকল পানী নাই মাজত এইখিনি ঠাইত পানী নাই বাকী সেইফালেও আছে এইফালেও আছে আৰু দো চাইডেও আছে চাওক এইটো বিচেনডালা জান বুলি কয় আৰু মানে কেনেকুৱা এটা বেয়া দুখ লগা পৰিস্থিতি কিমান মানুহে কিমান মানে কষ্টত আছে তো গাইজ আমাৰ এই বজালী কলেজৰ আগত বানপানী ইমান খুচি এইটো ইফালে দেখা ইফালে বজালী কলেজ আৰু ইফালে পানী আৰু ইফালে পানী খুজিলোঁ তাৰপিছত Oh my God, ভাই কলেজখন চাচা
view Hotadev University. See that? बहुत धार बहुत धार पानीर तो बर्तमान आमार এইখিনি এৰিয়াৰ ভিতৰত কাৰো ঘৰতে লাইন নাই সবে মানে পানী চাব আহিছে পানী চাব আহিছে আৰু যাৰ যাৰ ঘৰে মানে ঘৰ চোতালত মানে চাইডৰ ফালে পানী আছে মানে আমাৰো আছে আমাৰ ঘৰৰ ভিতৰত দুটা ৰুমত মানে পানী সোমাইছিল তো মানে সেই পানী এতিয়া গ'ল কিন্তু মানে কিছুমানৰ ঘৰ উটি গৈছে কিছুমানৰ জীৱ-জন্তু মানে গৰু ছাগলী যাৰ যিমান আছে সব পানীত উটি গৈছে তো তেওঁলোকৰ কাৰণে বহুত দুখ লগা মানে পৰিস্থিতি হৈছে এয়া ভট্টদেৱ ইউনিভাৰ্চিটি আৰু বজালি হাই ছেকেণ্ডাৰী আগৰ মানে পৰিস্থিতিটো এই পানীৰ চাপ কিমান ধাৰ কিমান মানুহ মানে চাব আহিছে তো গাইজ মানে বহুত বেয়া লাগে মানে কেনেকুৱা মানে পৰিস্থিতি হৈছে মানুহে শান্তিত টোপনি মাৰিব পৰা নাই বাগৰিব পৰা নাই পানী চানী মানে এনেকুৱা চিটুৱেশ্যনত মানে এটাই প্ৰশ্ন আহে যে মানে বেলেগক সহায় কৰোঁ কিন্তু বেলেগক সহায় কেনেকৈ কৰোঁ যিটো বস্তু মানে আমাৰ লগতে হৈ আছে মেম আমাৰ আমি একেলগে কি পানী ভাই ভাল লাগছি খুচি ভাল লাগছি এনেহেন আৰু ক'ত পাবা আৰু না এনেহেন দিন 2004 একবাৰ দিছিল বোলে মাহুং কৈছি মোৰ এক বছৰ দিছিল মোৰো আমাৰ পুৰা ঘৰচাটিতে ভায়ে নিছিল আৰু ইটা দেখলো এনেহেনকে পানী বয়াও লাগছে কিছুমানৰ ঘৰচাৰ ফান্সি পানীৰ লগত বিজি হৈ আহিছো চা কি বেয়া লাগে গাইছ চেলুন এখানে দিয়া মানুহ এটা জীৱন যাপন কৰি আছে ইটাৰ হেখানৰ অৱস্থা নাই হাই তো গাইছ আৰু বৰষুণ আনলা ঘৰ আহি পালোঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ আৰু আমাৰতো ইফালে মানে চব পানীয়ে হৈ আছে গতিকে সকলোৱে নিজৰ লগতে নিজৰ পৰিয়ালকো মানে সুৰক্ষিত কৰি ৰাখক বাকী থেংক ইউ ধন্যবাদ জয় আই অসম